নমস্কাৰ মই দেৱজিতে আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক যিহেতু এটা বস্তু আনিছোঁ আৰু সেই বস্তুটো মই আপোনাক আনবক্সিং কৰি দেখুৱাম আৰু কি বস্তু আনিছোঁ আপোনালোকে চাই থাকক যাতে ভিডিঅ'টো শেষলৈ চাওক, স্কিপ নকৰিব। আৰু মই আজি কি বস্তু আনিলোঁ আপোনালোকৰ মাজলৈ মই কি দেখুৱাম চাওকচোন বাৰু। এই ফাইনেলি আপোনালোকে যিহেতু দেখিব পাইছে যে এমাজন, আৰু মই এই বস্তুটো এমাজনত ফ্লিপকাৰ্ট বা যিকোনো বহুতো এপছ আছে আৰু মই আনিলোঁ এমাজনত এইটো বস্তু অৰ্ডাৰ কৰি। আৰু এমাজনত যিহেতু ভাল বুলি কয় বস্তুবোৰ, আৰু তাৰ বাবে মই এইটো কি বস্তু আনিছোঁ আপোনালোকে চাওক। এইপিনে যিহেতু দেখিবলৈ পাইছে যিহেতু মই এই বস্তুটো আনিলোঁ এমাজনৰ পৰা, আৰু এমাজনত যিহেতু কেছ ডেলিভাৰী নহয়, আৰু কেছ ডেলিভাৰী নোহোৱাৰ বাবে মই যিহেতু পইচাটো আগতীয়াকৈ দি দিলোঁ, আৰু পইচা দি মই বৰ্তমান এইটো ফ্ৰিজনৰ আনিলোঁ কেটলি। আৰু কেটলি মানে ইয়াততো বহুত ধৰণৰ সুবিধা আছে, কেনেকুৱা ধৰণৰ সুবিধা আছে মই আপোনালোকক দেখুৱাই আছোঁ। যিহেতু এইটো হ'ল আপোনাৰ কাৰেণ্টৰ কেটলি, আৰু আপোনালোকে দেখিব পাইছোঁ যে এইটা হ'ল আপোনাৰ চাৰ্জাৰ বুলিয়ে ক'ব পাৰি, কিন্তু ইয়াত বস্তুটো বহাই ল'ব লাগিব ধুনীয়াকৈ। এটা হ'ল কেবুল, আৰু এতিয়া দেখিবলৈ পাইছে মোৰ কেটলিটো। এইটোৱে হ'ল মোৰ কেটলি, আৰু কেটলিটো হ'ল এইটো। ইয়াত আপুনি যিকোনো ধৰণৰ পিঠা কিবা কিবি বনাব পাৰে, আৰু যদি আপোনালোকে কেক বনাব বিচাৰে এইটো দেখিছে নহয়, ইয়াত কেক বনাই এইটো বহাব পাৰিব। ইয়াত বহুত ধৰণৰ ফেচিলিটি আছে। আৰু আপোনালোকে দেখিব পাইছে ইয়াত আছে আপোনাৰ কিমান পাৰ্চেণ্টৰ গৰম লাগে কি লাগে, ইয়াত সকলো আপোনাৰ দেখিছে পিনে 70, 100 আপোনাৰ মেক্সিমাম আপুনি ক'ত দিয়ে আৰু আপোনাৰ কথা। আৰু ইয়াত দেখিবলৈ পাইছে ইয়াত এটা ইণ্ডিকেটৰ লাইট জ্বলিব যেতিয়া কাৰেণ্টটো পাব, আৰু ইণ্ডিকেটৰ কথা কৈ দিয়ক পানী গৰম কৰিব পাৰিব একো নহয় এতিয়া কৈ দিয়ক। আৰু সেইটোত আপুনি যিহেতু পানী গৰম কৰিব পাৰিব, পানী ধুনীয়াকৈ ভৰাই লৈ গৰম কৰিব পাৰিব। যদি বোলে চাউল কমকৈ হয় তেতিয়া আপোনালোকে চাউল দি ভাতটো বনাব পাৰিব ধুনীয়াকৈ। আৰু মই বাকীখিনি দেখুৱাই আছোঁ আপোনালোকক। ইপিনে আপোনালোকে দেখিবলৈ পাইছে যে এটা কাৰ্ড আহিছে ইয়াত, এইটো ৱাৰেণ্টি কাৰ্ড হয়, আৰু এইটো ৱাৰেণ্টি কাৰ্ড। আৰু ইপিনে দেখিব পাইছে এইটো ঢাকন আছে, দেখিছেনে? আপোনালোকে ধুনীয়াকৈ ঢাকন মাৰিব, একদম ঢাকন মাৰি, আৰু এইপিনে দেখিব পাইছে এইটো লগাই দিলে, ঠিক আছে। এইটো যিহেতু মই আপোনালোকক ফিটিং কৰি দেখুৱালোঁ, বাকীখিনি দেখুৱাই আছোঁ। আৰু ফাইনেলি দেখিব পালে এইখিনি পানী লৈ আহিলোঁ, আৰু পানীখিনি এতিয়া মই আপোনালোকক গৰম কৰি দেখুৱাম কিমান টাইম লাগে। হয়তো ময়ো ভালদৰে নাজানো, নতুনকৈ আনিছোঁ বস্তুটো। এইপিনে আপোনালোকে দেখিব পাইছে মই এটাত বহাই দিলোঁ, আৰু এইপিনে দেখিব পাইছে মই কাৰেণ্টত যিহেতু কাৰেণ্টত লগাই দিওঁ। এইপিনে আপোনালোকে দেখিছে নহয়, যিহেতু মই এখন প্লেট হয়, আৰু প্লেটত বৰ্তমান বহাই দিলোঁ। মেক্সিমাম মিনিমাম সকলো ইয়াতে আছেই, দি দিলোঁ। এইপিনে আপোনাৰ যিহেতু ফাইনেলি দেখিবলৈ পাইছে মই ইয়াত পানী দিলোঁ, আৰু ইয়াত মেক্সিমাম মিনিমাম 100 কি আছে আপুনি মনৰ ইচ্ছা যি দিয়ে। আৰু এইপিনে লাইট জ্বলি গ'ল ইয়াত, দেখিছেনে? এতিয়া যেতিয়া পানী গৰম হৈ আছে, আৰু পানী গৰম হ'ব এতিয়া, আৰু বেছি টাইম নালাগে। আৰু লগত আছে মোৰ ৰঞ্জনা। এইপিনে দেখিবলৈ পাইছে আমাৰ ৰঞ্জনাই যিহেতু জুপি আছে কি আছে কি আনিলে বুলি আজি। আপোনালোকে যিহেতু দেখিব পাইছে যে পানী উতলিলে, আৰু 2-3 মিনিটত পানী উতলি গ'ল। আৰু ইয়াততো কোনো ধৰণৰ মই যিহেতু অসুবিধা নাপালোঁ, আৰু যিহেতু 1 বছৰ ৱাৰেণ্টি আছে, আৰু 1 বছৰৰ ভিতৰত আপুনি ৰিটাৰ্ণ কৰিব পাৰিব। আৰু আজিলৈ মোৰ ভিডিঅ' ইমানেই আনবক্সিং, আৰু নেক্সট ভিডিঅ' আপোনাক লগ পাম। বাই বাই আজিলৈ।